নমস্কাৰ, মই মৃন্ময় বৈশ্য। আজি এটা ব্যতিক্ৰম ভিডিঅ'। কিয় ব্যতিক্ৰম অকণমান পিছত আপোনালোকে গম পাব ভিডিঅ'টো চালে। আজি মই এখন বিশেষ বিদ্যালয়ত আছোঁ আৰু মোৰ পিছপিনে নামটো আছে প্ৰিয়বন্ধু বহুমুখী বিদ্যালয়। আৰু এই বিদ্যালয়খনৰ কথা অসমৰ বিভিন্ন মানুহে জানে আৰু এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে এইখন বিদ্যালয়নো কিয় বিশেষ আৰু ইয়াতনো কোন কোন ছাত্ৰ ছাত্ৰীসকল আছে আৰু আৰৰ মানুহসকলক আপোনালোকে চিনি পাব। আহকচোন আমি বিদ্যালয়খনৰ ভিতৰলৈকে যাওঁ। গুড মৰ্ণিং। কি কৰি আছা তোমালোকে? কি কৰি আছা? লিখি আছা? কি লিখি আছা? ছবি বনাই আছা। তোমালোকৰ নামকেইটা কৈ দিবা নেকি এবাৰ? দিয়া বাৰু। তোমাৰ ভাইটি নেকি? তোমাৰ ভাইটি? আৰু তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম শক্তি দাস। তোমাৰ ভাইটিৰ নাম কি? সুৰেশ দাস। সুৰেশ দাস। তোমালোকে ক'ৰ পৰা আহা ইয়ালৈকে? কাৰ্বন গেট। কাৰ্বন গেটৰ পৰা আহা। আৰু ইয়াতে পঢ়ি ভাল লাগেনে? ভাল লাগে। কিয়? কি কি শিকায় ইয়াতে? অসমীয়া শিকায়, ইংলিছ শিকায়, নতুন বিজ্ঞান শিকায়। তুমি কিমান ক্লাছত পঢ়া? 3 ক্লাছ 3ত পঢ়া। আৰু তোমাৰ ভাইটি? অংকুৰ। অংকুৰত পঢ়ে। আৰু তুমি খুব ধুনীয়া ছবি আঁকা ন? অকণমান ছবিকেইখন দেখুৱাই দিয়াচোন। আকাশে বেছি ভাল আঁকে। তাত তোমাৰ ছবি, এইখন ছবিৰ বহি তোমাৰ? এইখন তুমি আঁকিছা ন? অঁ, আৰু আছেনে ইয়াত? দুখনে আঁকিছা মাত্ৰ? আৰু তোমাৰ ছবিৰ বহি আছে নেকি লগত? এইখন আঁকি আছিলা? দিয়া আঁকা। আৰু তোমাৰ ছবি চাওঁ। চিপকাই দিছা ক'ত? এইখন কোনে আঁকা? এইখন তোমালোকে আঁকিছা? আকাশ কোন হয়? প্ৰিয়বন্ধু বহুমুখী বিদ্যালয়ৰ এই ছাত্ৰ ছাত্ৰীসকল মোৰ লগত আছে আৰু তেওঁলোকৰ পৰা মই দুই এটা কথা জানিবলৈ চেষ্টা কৰিম। আকাশ এজনে খুব ভাল ছবি আঁকে আৰু তোমাৰ নামটো আকাশ হয়নে? তোমাৰ নামটো আকাশ। তোমাৰ নামটো কি আছিল? শক্তি। খুব ধুনীয়া নাম। তোমাৰ ঘৰত কোন কোন আছে? মা আছে, দেউতা আছে, ভনী আছে, ভাইটি আছে। আৰু ইয়াতে আহি ভাল লাগেনে? স্কুলত আহি ভাল লাগে? কিয় ভাল লাগে? পঢ়ি ভাল লাগে। আৰু ইয়াত কি কি কথা শিকিব পা পঢ়াৰ লগতে? ভাল কথা শিকিব। মানে ভাল কেনেকৈ ছাত্ৰ ছাত্ৰী হ'ব পাৰে সেইটো শিকায়। আৰু ভালকৈ পঢ়িব দিয়ে। আৰু তোমালোকে যে খোৱাৰ আগতে যে এটা যে কি কৰা? হাত ধোৱা। আৰু প্ৰাৰ্থনা কৰা। সেই প্ৰাৰ্থনাটো কি প্ৰাৰ্থনা? তোমালোকক যে এইটো কথা শিকাইছে যে খোৱাৰ আগতে প্ৰাৰ্থনা কৰিব লাগে, কোনে শিকাইছে? মেমে। কোন মেমে? হেড মেমে। হেড মেমৰ নামটো কি? অৰ্চনা মেম। অৰ্চনা মেমে তোমালোকক বহুত মৰম কৰে ন? হয়নে? বহুত ভাল পোৱা? হা? নিজৰ পোৱালিৰ দৰে মৰম কৰে, হয় নেকি? আৰু ইয়াততো বহুত মানুহ আহি থাকে তোমালোকৰ, হয়নে? লগ পাবৰ কাৰণে। আৰু তেওঁলোকে তো তোমালোকক বহুত মৰম কৰে চাগে। তোমালোকে তেনেকুৱা আৰু কাক কাক লগ পাইছা এতিয়ালৈকে? বৰষা ৰাণী বিষয়াক লগ পাইছা? দীপলিনা বাও আহিছে। আৰু দীপলিনা বাই কি শিকাইছিলে? গান শিকাইছিলে নেকি? আৰু কোন আহিছিলে? চিনেমাও চাইছা? ঠিক আছে। আন এগৰাকী ছাত্ৰ আছে খুব মৰম লগা। তোমাৰ নামটো কি? মহিত। তোমাৰ ঘৰত কোন কোন আছে? মোৰ মা, মোৰ ভণ্টি আৰু মোৰ দাদা। ভণ্টি স্কুল আহেনে? ক'ত? ইয়াতে? তোমাৰ নামটো কি আছিল? নিতু। তোমালোকক ঘৰত মা দেউতাই স্কুল আহিব দিয়েনে? দিয়ে। স্কুল পঠায়। আৰু ঘৰত পঢ়া শুনা কৰা নে তোমালোকে? কেতিয়াবা কৰা। আৰু ঘৰত পঢ়া শুনাৰ লগতে কি কি কাম কৰা? পানী আনা? ক'ৰ পৰা পানী আনা? তোমালোকে পানী আনিব লাগে? আৰু তোমালোকৰ মা দেউতাই কি কৰে? মোৰ মায়ে ঝাৰু বিক্ৰী কৰে। ঝাৰু বিক্ৰী কৰে। আৰু দেউতাই?
দেউতা কাম কৰে হাজিৰা কাম কৰে আৰু তোমালোকে কিতাপ পত্ৰ ইয়াৰ পৰা পোৱা বিদ্যালয়ৰ পৰা পোৱা মেমে দিয়ে অঁ আৰু তোমালোকে ঘৰত থাকি ভাল লাগে নে স্কুলত আহি ভাল লাগে স্কুলত আহি ভাল লাগে স্কুলত কিয় আহি ভাল লাগে বহুত ফ্ৰেণ্ড আছে ন ঘৰততো তেনেকুৱা ফ্ৰেণ্ড নোপোৱা বৰিং লাগে অঁ ঘৰত আৰু কি কাম কৰা তোমালোকে পঢ়াৰ বাহিৰেও বাচন ধোৱা ভাতো বনাব লগা হয় মাহঁত কাম কৰিব যায় সেইকাৰণে ভাতো বনাব লগা হয় আৰু তোমাৰ ঘৰত কোন কোন আছে মা আছে মোৰ ভণ্টি আছে ভাইটি আছে আৰু তুমি কিমান ক্লাছত পঢ়ি আছা এতিয়া 5 ক্লাছ 5 অঁ এইফালে তুমি আহাচোন এইফালে আহা তোমাৰ নামটো আকাশ ন অঁ আকাশে খুব ধুনীয়া ছবি আঁকে হা হয়নে অলপমান খালি লাজ কৰিয়া ল'ৰাটো এইফালে আহা তোমাক ছবি কোনে শিকাইছে কোৱাচোন কোন ছাৰে হা তোমাৰ অনুপম ছাৰে শিকাইছে আৰু ইয়াতে কোন কোন ছাৰ বাইদেউ ক্লাছ কৰে বিপাশা মেম ৰক্তিমা মেম ৰীমা মেম হেড ছাৰো কৰে হয় আৰু পম্পী বাইদেউ কৰে নেকি অঁ কি শিকায় অংক শিকায় তোমালোকৰ আটাইতকৈ কোন ফেভৰেট কোন ভাল লাগে আটাইতকৈ কোন চব মেমকে ভাল লাগে বিৰাট চালু আছে তোমালোক এইফালে তুমি আহা তোমাৰ নামটো কৈ দিয়া অঁ খাদেজা বেগম ঠিক আছে তোমাৰ ঘৰত কোন কোন আছে মা আছে দেউতা আছে ভাইটি আছে মাহী আছে মা দেউতাই কি কৰে মায়ে কাম কৰে আৰু দেউতাই হাজিৰা কৰে আৰু তোমালোক অঁ আৰু তোমাৰ ঘৰত থাকি ভাল লাগে নে বিদ্যালয় স্কুলত আহি ভাল লাগে স্কুলত কিয় ভাল লাগে পঢ়ি ভাল লাগে অঁ আৰু ইয়াতে তোমালোকে বহুত ফ্ৰেণ্ড লগ পোৱা ন অঁ ঠিক আছে বাৰু আৰু নতুন নতুন কথা শিকিবও পোৱা হয়নে পঢ়ি ভাল লাগে তুমি ডাঙৰ হ'লে কি হ'ব খোজা আৰ্মি কিয় তুমি কি হ'ব খোজা ডাঙৰ হ'লে কি হ'বা তুমি নাৰ্ছ হ'বা কিয় অঁ তুমি বেলেগৰ বেমাৰ হ'লে ভাল কৰিব খোজা ঠিক আছে তুমি কি হ'ব খোজা ডাঙৰ হ'লে হা আলমিটো কি বস্তু তোমাৰ নামটো কৈ দিয়া শিৱা ভাস্কৰ তোমালোকে কথা নাপাতিবা মই কথা পাতি আছোঁ ন তোমাৰ ঘৰত কোন কোন আছে মা পাপাই কি কাম কৰে হাজিৰা কাম কৰে আৰু তুমি ঘৰত কিবা কৰা নেকি কাম কৰা পানী আনিব লাগে কিহত পানী আনা তুমি নহয় পানী যে আনা বটলত আনা নে কিবা বেলেগ গিলানত আনিব লাগে পানী আনিব লাগে তোমালোকে নহ'লে পানী নাথাকে ন আৰু আন এগৰাকী ছাত্ৰ এইফালে আহা তোমাৰ নামটো কৈ দিয়া কি আছিল স্বাধীন তোমাৰ মা দেউতাই কি কৰে তোমাৰ মা দেউতা নাই তোমাৰ ঘৰত কোন কোন আছে হা আইতা আছে আইতা আৰু মামাই আছে আইতা আৰু মামাই কি কাম কৰে আৰু তোমাৰ ইয়াতে আহি ভাল লাগে নে ঘৰত থাকি ভাল লাগে তোমালোকে ঘৰত কাম কৰিব লগা হয়নে কি কাম কৰা পানী আনিব লগা হয় পানী নাথাকে নেকি তোমালোকৰ ঘৰত দূৰৰ পৰা আনিব লাগে ঠিক আছে তোমাৰ নামটো সুনিতা দাস তোমাৰ ঘৰত কোন কোন আছে মা আছে দেউতা আছে ডাঙৰ বাইদেউ আছে আৰু দুটা ভাইটি আছে মা দেউতাই কি কাম কৰে ঝাৰু বনায় আৰু তুমি ঘৰত থাকি ভাল পোৱা নে স্কুললৈ আহি ভাল পোৱা স্কুলত আহি ভাল কিয় ভাল পোৱা চবৰ লগত মিলি ভাল লাগে পঢ়ি ভাল লাগে তুমি ডাঙৰ হ'লে কি হ'ব খোজা পুলিচ হ'ব খোজা কিয় পুলিচ হ'লে দমটো থাকিব ন
ঠিক আছে আহা এইফালে আহা তুমি আহা তোমাৰ ঘৰত কোন কোন আছে মা আছে দেউতা আছে ডাঙৰ ভণ্টি আছে আৰু তুমি ইয়াতে আহি ভাল পোৱানে পঢ়ি ভাল লাগে তুমি ডাঙৰ হ'লে কি হ'ব খোজা ডক্টৰ হ'ব খোজা কিয় বেলেগক সহায় কৰিব খোজা ঠিক আছে তুমি ডাঙৰ হ'লে কি হ'ব খোজা आरसी मैम जन प्रिय बंधु হা RC মেমৰ নিচিনা হ'ব খোজা কিয় কিয় কোৱাচোন RC মেমৰ নিচিনা বেলেগকো সহায় কৰিব পাৰিবা জানা আৰ্চি মেমে আমাক কৰিছে হয় নে जैसे मैम ने हमको हेल्प किया हाँ वैसे हम भी हेल्प करेंगे हाँ तुम लोगों का RC मैम वो आइडियल है ना हाँ और थोड़ा बात बताओ वो RC मैम के बारे में আৰ্চি मैम बहुत ही अच्छा है बस सबको मदद करता है जो भी बच्चा को देखते हैं ऐसे रास्ता पड़ा उसको उठा के लाते हैं स्कूल में पढ़ाते हैं कपड़ा देते हैं खाने का सामान देते हैं अर्जुन भाई तुम लोग कैसे मिला RC मैम को फर्स्ट हम लोग सब्जी बिक्री करते थे ना तुम लोग सब्जी बिक्री करते थे मम्मी के साथ जाते थे ओ मम्मी तो के साथ बस्ती जाते में थे आया था फर्स्ट में देखा था उसके बाद मेरा बहन लोग स्कूल गया लास्ट में मैं आया তাৰপিছত মেমে বস্তিৰ পৰা আমাক কৈছে তোমালোকে স্কুল পঢ়িবা নেকি তাৰপিছত আমি কৈছোঁ মেম আমি স্কুল পঢ়িম তাৰপিছত মেমে কৈছে মই তোমালোকে কৈছিলা মানে মেমক যে আমি বিদ্যালয়ত পঢ়িম মেমে বস্তিত বনোৱা স্কুলৰ কাৰণে কৈছে বস্তিত বনাইছে ফাৰ্ষ্ট স্কুল অ তোমালোকৰ বস্তিত মেমে স্কুল বনাইছিলে তাৰপিছত তাতে তোমালোকে শিকিছিলা তাৰপিছত ইয়াতে লৈ আহিছে হয়নে অ আৰু তোমালোকে আগতে কি কি কাম কৰিছিলা যেতিয়া RC মেমক লগ পোৱা নাছিলা আগতে একো কাম কৰা নাছিলোঁ সৰু আছিলোঁ অ সৰু আছিলা মাহঁতৰ লগত মানে বজাৰত গৈছিলা চাগে तब मैं पढ़ता তোমাৰ নামটো কৈ দিয়া মোৰ নাম ৰাজদীপ দাস ৰাজদীপ দাস তুমি RC মেমক কেনেকৈ লগ পালা মানে মোৰ এটা লগৰ নুমল বুলি যেন মানে ই মোক কৈছিল এখন স্কুল আছে সেইটোৰ ভাল পঢ়ায় মানে মই আগতে নাৰেংগী স্কুলত পঢ়িছিলোঁ সেইটো কাৰণে লকডাউন দিছিল 4 বছৰমান তো সেইটোৰ কাৰণে মইতো ভাবিছোঁ মই ইমান দিন যদি নপঢ়োঁ মোৰ পঢ়া কিন্তু বৰবাদ হৈ যাব যিমান পঢ়িছোঁ সেইটোৰ কাৰণে মানে মই আৰু মোৰ লগৰে এইটো স্কুলত নাম লিখাই এইটো স্কুলত পঢ়ি এটা 8 ক্লাছ পাইছোঁ 8 ক্লাছ পাইছা আৰু ইয়াতে তুমি কি কি নতুন কথা শিকিব পোৱা মই মানে আমাৰ ফাৰ্ষ্ট আমি ডিচিপ্লিন নাছিল এতিয়া ডিচিপ্লিন শিকিছোঁ ভালদৰে লেংগুৱেজটো ভাল নাছিল এতিয়া লেংগুৱেজ শিকিছোঁ তাৰপিছত কেনেকৈ চাফ চুথৰা হয় লাগে এইটো শিকিলোঁ তাৰপিছত এনে পঢ়িব লাগে অসমীয়া পঢ়িব শিকিলোঁ অলপ ইংলিছ মেথছ পঢ়িব শিকিলোঁ তুমি ডাঙৰ হ'লে কি হ'ব খোজা মই বাইক ৰাইডাৰ কিয় এনে মোক বাবু ভৈয়াক বহুত ভাল লাগে বাবু ভৈয়াক ভাল লাগে তোমালোকে ফিল্ম চাইছানে নাই ক'ত চাইছা মোবাইলত চাইছা কোনে দেখাইছে হা চিনেমা হলতো চাইছা মেমে লৈ গৈছিল কোনখন ফিল্ম চাইছিলা হা বৰষাৰাণী হয়নে ক'ৰবাত ফুৰিবও গৈ থাকা হয়নে ইয়াৰ পৰা ক'ত গৈছা চিৰিয়াখানা চায়েন্স মিউজিয়াম গৈছা বিহাৰবাৰী আৰু চায়েন্স মিউজিয়ামত গৈ কি দেখিলা আৰু ফিল্মো চাব যোৱা নেকি ফিল্ম চাব লৈ যায় ন ছাৰ বাইদেউহঁতে লৈ যায় হয় নাই কি ফিল্ম চালা তুমি কোৱাচোন ক'ত তুমি চোৱা নাই হয় নে দুখৰ ফিল্ম চাইছা হয় নেকি অঁ আৰু ক'ত গৈছিলা তোমালোক মই চায়েন্স মিউজিয়ামে গৈছোঁ আৰু চায়েন্স মিউজিয়াম গৈছিলা তোমালোকে মাজতে যে কলাক্ষেত্ৰৰ এটা কিবা অনুষ্ঠান কৰিছিলা কোনে কৰিছিলা কি কৰিছিলা কোৱাচোন তাত নাটক ডেন্স গান কবিতা ভাল লাগিছিল নে ভাল লাগিছিল কালি লাষ্ট আছিল ভাল লাগিছিল কালি লাষ্ট আছিল কালি মেকআপ কৰি দিছে বগা এইবিলাক তোমালোক মেকআপ কৰি দিছে ঠিক আছে গতিকে এগৰাকী মহিলাই এই বিশেষ পদক্ষেপটো লৈ কিনে এওঁলোকক এটা শিক্ষাদানৰ ব্যৱস্থা কৰিছে আৰু অন্যান্য শিক্ষাদানৰ লগতে যিসমূহ সুবিধা আছে সেই সুবিধাসমূহ তেওঁলোকক দিবলৈ চেষ্টা কৰি আছে গতিকে সেই বাইদেউগৰাকীৰ লগতে আমি কথা পাতিম আৰু তেওঁৰ এই
আঁৰৰ এটা হয়তো সপোন আছে, সেই সপোনটোৰ কথা আমি জানিবলৈ অকণমান চেষ্টা কৰিম। প্ৰিয় বন্ধু বহুমুখী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত আপোনালোকে চিনাকি হ'ল। এতিয়া এই বিদ্যালয়খন যাৰ পৰিচালনাত মানে পৰিচালিত হৈ আছে তেওঁ আমাৰ লগত আছে, আৰু তেওঁক নতুনকৈ চিনাকি কৰি দিবৰ প্ৰয়োজন নাই। অসমৰ বহু সংখ্যক মানুহে চিনি পায়, অৰ্চনা বাইদেউ, অৰ্চনা বৰঠাকুৰ বাইদেউ, আৰু তেওঁ আমাৰ লগত আছে। অলপমান আঁৰৰ কথাখিনি জানিব খোজোঁ। প্ৰিয় বন্ধুৱে প্ৰথমতে এটা NGO আছিল, NGOৰ পৰা কেনেকৈনো এখন বিদ্যালয় হ'ল, আৰু এতিয়া এটা পূৰা নিজৰ এটা হেৰিত কেম্পাছত হ'বলৈ গৈ আছে। গতিকে সেই কথাখিনি অকণমান জানিম বাইদেউ। নমস্কাৰ, MB একাডেমি বা তোমালৈ বহুত বহুত শুভেচ্ছা থাকিল। মই ফ'ল' কৰোঁ দেই, বৰ ভাল লাগে, ভাল লাগিছে আজি আমাৰ ল'ৰা ছোৱালীকেইটাৰ ওচৰলৈ আহিছা। এইটো এটা সপোন, 10 বছৰীয়া এটা সপোন, আৰু সপোনটো দিনক দিনে ডাঙৰ হৈ হৈ গৈ আছে। আৰু মোৰ ভাল লাগে যে মই জীৱনত যদি কেতিয়াবাও হঠাতে নোহোৱা হৈ যাওঁ, মই এটা বিৰাট ছেটিছফেকশ্যন লৈ যাম। মই যি কৰিম বুলি ভাবিছিলোঁ মই সেই কামটোতে খোজকাঢ়ি গৈ আছিলোঁ। আৰু পদপথৰ শিশুৰ কাৰণে এখন পূৰ্ণাংগ বিদ্যালয়ৰ সপোন মোৰ এইটো খুব ষ্ট্ৰংলি দেখা সপোন। আৰু মই খুব বিশ্বাস কৰোঁ মানুহে যদি এটা সপোন খুব দৃঢ়ভাৱে দেখে সেই সপোনটো সফল হয়। আৰু মইতো খুব আশাবাদী খুব সোনকালে সেইটো সাকাৰ ৰূপ এটা ল'ব। নিজৰ মাটিত, মই নিজৰ কষ্টৰে কিনা মাটিত মই এখন ধুনীয়া স্কুল বনাম, যিখন স্কুলৰ পৰা জাকি মাৰি এইখিনিয়ে নহয় ইয়াতকৈ বেছি পদপথৰ শিশুৱে পঢ়িব, আৰু তেওঁলোকে উইথ ভেলু উইথ ৰেচপেক্ট তেওঁলোকে খুব ধুনীয়াকৈ অসমৰ নাগৰিক হিচাপে, ভাৰতৰ নাগৰিক হিচাপে, বিশ্ব নাগৰিক হিচাপে গৌৰৱ কৰিব পাৰিব। আৰু সকলোকে ডাঙৰতে এদিন তেওঁলোকে প্ৰিয় বন্ধু লিড কৰিব। মোৰ খুব এটা আশা আছে, মই এই ল'ৰা ছোৱালীখিনিৰ হাতত প্ৰিয় বন্ধুক থৈ যাম। সঁচাকৈ আমি ছাত্ৰ ছাত্ৰীসকলৰ লগত 2-এজন ছাত্ৰ ছাত্ৰীৰ লগত কথা পাতোঁতে দেখিব পাইছিলোঁ যে তেওঁলোকে, মই যেতিয়া সুধিছিলোঁ যে তোমালোকে ডাঙৰ হৈ কি হ'বা, 2-এজন ছাত্ৰ ছাত্ৰীয়ে কৈছিল যে আমি RC বাইদেউৰ নিচিনা হ'ম। গতিকে তেওঁলোকেও সেই বাইদেউকে আকৌ অনুসৰণ কৰিছে, আৰু সঁচাকৈ সেই ছাত্ৰ ছাত্ৰীসকলে এদিন চাগে প্ৰিয় বন্ধু বাইদেউ যেতিয়া নাথাকিব তেতিয়া হয়তো তেওঁলোকে এই অনুষ্ঠানটো খুব ভালদৰে চলাব। হয়, আৰু এই যে এটা বহুত ডাঙৰ এটা চিন্তা জড়িত হৈ আছে। আৰু ময়ো আপোনাক আপুনি যেনেকৈ মোক ফ'ল' কৰে মই আপোনাক ফ'ল' কৰোঁ বহুত দিন আগৰ পৰা। আপুনি কেতিয়াবা 2-এটা খুব সাৰুৱা কথা কয় ফেচবুকত, ভাল লাগে। আৰু সিদিনা সদেও কৈছিল, খুব এটা মানে সৰু এটা কথা কৈছিল, কিন্তু কথাটো মোৰ মানে খুব মাইণ্ডত খেলালে যে আমি যদি একেলগে থাকোঁ, মানে একে চিন্তাৰ মানুহবিলাক, তেতিয়া বহুত কাম কৰিবলৈ ইজি হয়। গতিকে এই কথাখিনি অকণমান কৈ দিয়কচোন। নহয়, এইটো কথা বহুত সৰল কথা এটা। আমি বহুত সময়ত ভাবোঁ যে মই যদি আজি তেওঁক আপলিফমেণ্টত অলপ সহায় কৰি দিওঁ, মোৰ কিবা ক্ষতি হ'ব পাৰে নেকি। বহুত সময়ত মানুহৰ চেতনা, মই তেওঁক কিয় সহায় কৰিম, বা মই এইখিনি জনাখিনি বহুত সময়ত মানুহে নিজৰ মাজত ৰাখিব বিচাৰে। এটা বহুত ডাঙৰ কথা আছে, আজি যদি মই কাৰোবাক অকণমান হাতখন আগবঢ়াই দিছোঁ, মই কেতিয়াও পৰি নাযাওঁ। এই যে তেওঁ মোৰ কাষলৈ আহি গ'ল নহয়, সেইটোৱে মোৰ শক্তিটো বাঢ়ি গ'ল নহয়, তেওঁৰো বাঢ়িলে মোৰো বাঢ়িলে। গতিকে আমি প্ৰিয় বন্ধুৰ যিটো টেগ লাইন, হাতে হাত ধৰি আগবঢ়াৰ যিটো কথা আছে, হাতে হাত ধৰি বিশ্বাসৰ বাটত, মই সেই কথাটো একদম অন্তৰৰ পৰা বিশ্বাস কৰোঁ। মানুহ সদায় সমচিন্তাৰ মানুহ একেলগে থাকিব লাগে। সদায় পঢ়ুৱাবিলাকক চাবাচোন, পঢ়ুৱাবিলাকে যদি এটা পঢ়ুৱাই যদি ভাবে যে মইনো কিয় যাম, খাদ্য বস্তুটো ভাগ হৈ যাব, মই অকলেই আনোচোন, পাৰিব জানো? সেই কথাটো মানুহৰ ক্ষেত্ৰতো হয়। সদায় একগোট হৈ সমচিন্তাৰ মানুহে যেতিয়া কাম কৰে, মই ষ্ট্ৰংলি বিলিভ কৰোঁ সমাজ সলনি হ'ব, আমি দেখা সপোনবোৰ সফল হ'ব। আৰু সেইকাৰণে বহুত ঠাইত চাবা, যেতিয়া টিম ৱৰ্ক, প্ৰকৃত অৰ্থত যেতিয়া টিম ৱৰ্ক হয়, সেই টিম ৱৰ্কটো বহুত ভাল টিম ৱৰ্ক হয়। সঁচাকৈ বাইদেউৰ পৰা শিকিবলগীয়া বহুত কথা আছে, আৰু বহুতে শিকিও আছে বহুত কথা। আৰু সঁচাকৈ মই আপোনাক সঁচাকৈ ৰেচপেক্ট কৰোঁ যে এগৰাকী মহিলা হৈ কিনে ইমানখিনি মানে চম্ভালি আছে। আপুনি বহুতকেইটা কামৰ লগত জড়িত, আৰু আজি যদি যোৰহাটত, আজি গুৱাহাটীত, আজি তেজপুৰত, আজি গোলাঘাটলৈকে গৈ আছে। গতিকে এই এনাৰ্জিটো ক'ৰ পৰা পায়? আমি ধৰক ল'ৰা হৈয়ে কিছুমান কাম কৰিব পৰা নাই, কিন্তু আপুনি মহিলা হৈ কিনে ইমানখিনি চম্ভালি আছে, আপোনাৰ বহুতকেইটা কাম আছে, এই এনাৰ্জিখিনি কেনেকৈ পায়? মোৰ অকণমান তোমাৰ বিষয়টোত আপত্তি আছে। আচলতে কি, আমি আমাৰ মাজত পুৰুষ মহিলাৰ চেতনাটোলৈ আমি আচলতে শক্তিটোক নিৰূপণ নকৰোঁ।
আমাৰ চেতনাত সেই শক্তিটো থাকে যে মই এটা মোৰ এটা সমস্যা আছে মই যদি বহি দিওঁ মই যদি দুদিন ঘৰত জিৰণি লওঁ মোৰ লাগে মই সময় ৱেষ্ট কৰিছোঁ আৰু সদায় দেখিলোঁ যে মোৰ সময়বিলাক মই কামত ভাগ কৰি ৰাখোঁ একদম সৰুৰ পৰা এইখিনি কাম কৰিম আৰু মোৰ সময় সদায় ৰাহি হয় এনেকুৱা নহয় যে মোৰ সময় নাতে সময় ৰাহি হৈ থাকে আৰু সেই ৰাহি সময়খিনি আকৌ ক'ত লগাম সেইটো চিন্তা কৰি থাকোঁ চ' কিছুমান মানুহ অলপ বেছিকৈ কাম কৰিব পৰা শক্তি এটা তেওঁলোকে নিজৰ মাজত তৈয়াৰ কৰি লওঁ মই চাগে সেই চিন্তাৰ মানুহ আৰু মই নিজৰ মাজত সেইটো তৈয়াৰ কৰি লৈছোঁ কিছুমান কাম কাৰণ মোৰ একেবাৰে কম থাকে মোক খুব বিয়াই সবাহে বা এইবিলাকত মই খুব কমকৈ যোৱা হয় আৰু তাতো গৈ পেলাই কিবা এটা যদি কৰিব লগা থাকে সেইটো কাম কৰি থৈ আহোঁ গতিকে চবৰে ৱে অফ থিংকিং কোনোবাই হয়তো কম কাম এটা কৰিছে কিন্তু খুব ভালকৈ কৰিছে সেইটো মেটাৰ কৰে বহুত কাম কৰিছে এটাও ভালকৈ কৰা নাই সেইটো কিন্তু ইম্পৰ্টেণ্ট নহয় গতিকে যি কামেই কৰোঁ আৰু মোৰ এটা খুব ভাল কথা আছে মই কামটোক ভাল পাওঁ নে কামটো ভাল পোৱা কৰি লওঁ মই কেতিয়াবা ভাবোঁ যে মই যি কৰোঁ তাকেই ভাল পাওঁচোন তাৰমানে আমি কৰি থকা কামটোক আমি ভাল পোৱা কৰি ল'ব পাৰিলে কামত ভাগৰ নালাগে আৰু মই কেতিয়াও ভাগৰ বোধটো মোৰ খুব কমকৈ হয় সেইটো কাৰণে কাৰণ মই কৰা কামটোক ভাল পোৱা কৰি লওঁ ধন্যবাদ বহুত কথা আছে কেতিয়াবা লগ পাম বাইদেউৰ সৈতে আকৌ বহুত কথা পাতিম কিন্তু আজি যিহেতু এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলো আছে বেছি দীঘলীয়া নকৰোঁ আৰু বাইদেউৰ কথাবিলাক আপোনালোকে ফেচবুকত শুনিব পাবই বহুত সাৰুৱা কথা কয় আৰু আমি শিকিবলগীয়া কথা বহুত আছে আৰু দৰ্শকসকলক অনুৰোধ জনাইছোঁ যদি আপোনালোকে এই প্ৰিয় বন্ধু বহুমুখী বিদ্যালয়ত আহে এটা পৰিয়ালৰ নিচিনা কিছুমান কথা অনুভৱ কৰিব পাৰিব আৰু সেইটোৱে ইয়াৰ বিশেষত্ব আৰু ছাত্ৰ ছাত্ৰীসকলক মই দেখুৱালোঁ যে আগৰ কথাখিনিতো ক'লোঁ যে তেওঁলোক অকণমান বিশেষ কাৰণ আমি সকলোৱে বিদ্যালয়ত আহিব লগাকৈ বা আহিব পৰাকৈ আমাৰ মা দেউতা আছে মা দেউতাই আমাক বিদ্যালয়ত পঠায় কিন্তু এই ছাত্ৰ ছাত্ৰীসকলৰ বহুতৰে আছে কিন্তু তেওঁলোকে হয়তো নিবিচাৰে যে মোৰ ল'ৰাটো বিদ্যালয়লৈকে যাওক তাতকৈ তেওঁলোকে নিজৰ কৰ্মটোত হেল্প কৰাটো বিচাৰে আৰু তেওঁলোকে কেৱল যে পঢ়া কামটো আছে তেনেকুৱা নহয় তেওঁলোকে পঢ়া কামৰ বাহিৰে অন্য কিছুমান বহুত কাম কৰিবলগীয়া হয় হয়তো মাক দেউতাকক বহুত কামত হেল্প কৰিব লগা হয় হয়তো পঢ়িবৰ কাৰণে বহুতৰ সময় নাথাকে গতিকে সেই ছাত্ৰ ছাত্ৰীসকলক লৈয়ে এটা নতুন সপোনৰ এটা সৃষ্টি হৈছে এয়া এইখন বিদ্যালয় প্ৰিয় বন্ধু বহুমুখী বিদ্যালয় আৰু স্কুল এখন অকলে গঢ়া সম্ভৱ নহয় মই যিটো সাহ কৰিছোঁ এইটো ক্ষেত্ৰত সকলোৰে সহায় লাগিব কাৰণ এই ল'ৰা ছোৱালীখিনি যেতিয়া ভাল হৈ আগবাঢ়ি আহিব ন তেতিয়া সিহঁতি বহুত সমাজৰ কাৰণে এটা বাৰ্তা হৈ থাকিব গতিকে মই চেনেলটোৰ জৰিয়তে ৰিকুৱেষ্ট কৰিছোঁ পদপত্ৰৰ শিশুৰ কাৰণে এখন বিদ্যালয় গঢ়িবলৈ ওলাইছোঁ স্থায়ী ঘৰ এটা গঢ়িবলৈ ওলাইছোঁ মোক যিখিনি পাৰে সহায় কৰিব ধন্যবাদ অনুষ্ঠানটো চাই থকা সকলোকে ধন্যবাদ জনাইছোঁ পুনৰবাৰ টিক 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 সময় গৈছে উৰি ঠিক 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 দাতুমে কয় শুনা ঘূৰ 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 মোৰ দৰে নগৰী বাবাত বহুদূৰ ঘুমুৰাই কয় শুনা ঘূৰি গুণ গুণ সুতাই পৰে বাবাত নাই বুন বুন কুকুৰে গৈ আহি ভুক 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 দুখ নাই দুই এটা হ'লে ভুল চুক চিৰিয়াখানাত বহি বাঘে বোলে হাও যি আছে দিয়া মোক কটালিকে খাও কাউৰীজনীয়ে কয় খা 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 বগা হ'ব যি গাখীৰকে খা ছাগলীজনীয়ে কয় বে 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 যাই লাগিছে বুক যি আছে দে পুৱাৰ নিয়ৰে কয় টুপ 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 নজগাবা ভাইটিক চুপ 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 ৰাজদীপক ইমান দিনে শিকোৱাৰ ভিতৰত এটা অংক দিছোঁ হাই পঢ়াই
পাৰিছে থেংক ইউ পাৰিছে আৰু এটা দিওঁ নেকি এক্সৰ ভেলু ওলোৱা ষষ্ঠ শ্ৰেণীকো মই এই মাহৰ 12 তাৰিখৰ পৰা অকণমান হ'লেও অংকৰ জ্ঞান দিবলৈ চেষ্টা কৰিছোঁ গতিকে এতিয়া ষষ্ঠ শ্ৰেণীৰ ৰেখা আহিব আপোনালোকৰ আগত এটা অংক কৰি দিব আহা ৰেখা শতকলৈ আসন্ন মান উলিয়াই দিয়া শতক থেংক ইউ কিয় হৈছে বুজাই দিয়াচোন অকণমান মানে এইটো অকণমান কিয় ওলাব দিছে তিনিটো শতকৰ ঘৰত আছে কিন্তু তিনি দি 6টো ডাঙৰ এতে এক দিছোঁ এতে হৈছে 4 তো 4 এতে বহাইছোঁ 1 এতে তাৰপিছত এইটো দুটা 0 হৈ যাব ক্লেপ শুন ৰে শুন বৈৰী প্ৰমাণা নিশা চৰণা খনিদানা শুন ৰে শুন বৈৰী প্ৰমাণা নিশা চৰণা খনিদানা ৰাম নাম যম সমৰক খাজি ৰাম নাম যম সমৰক খাজিয়ে সমদ